দূৰত আছোঁ, বাট প্ৰতিটো মুহূৰ্তকে তোমাকেই অনুভৱ কৰোঁ আৰু তোমাকে ভাল পাওঁ জানা। মই সদায় তোমাৰ হৈ থাকিব বিচাৰোঁ, কাৰণ মই তোমাক হৃদয়ৰ পৰা ভাল পাই গ'লোঁ। তুমি মোৰ হৈ থাকিবানে সদায়? আমি লাইফত সকলো পাই যাওঁ, কিন্তু সেইজন ব্যক্তিক নাপাওঁ যিজনক আমি অন্তৰৰ পৰা প্ৰকৃত ৰূপত ভাল পাওঁ। জীৱনত এনেকুৱা এজন মানুহৰ প্ৰয়োজন, যাক তুমি তোমাৰ হৃদয়ৰ কথাবোৰ ক'বলৈ শব্দৰ প্ৰয়োজন নহয়। এনেকুৱা কিছুমান মানুহ আছে, যাৰ লগত কথা পাতিলে আমাৰ মনটো এনেই খুব ভাল লাগি যায় আৰু শান্তি অনুভৱ হয়। প্ৰথম দেখাতেই কিন্তু ভাল পোৱা হৈ নাযায়। যি হয় সেয়া হ'ল ভাল লগা, আৰু সেই ভাল লগাবোৰেই ভাবি থাকিলে সৃষ্টি হয় ভাল পোৱাৰ। জীৱনত মই মাত্ৰ সাহসী হ'ব খোজোঁ, কাৰণ মোৰ জীৱনলৈ অহা প্ৰতিটো সমস্যাৰ লগত যুঁজি জীৱন বাটত মই আগুৱাই যাব পাৰোঁ।